নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনিতা এমচিলে। আপোনালোকৰ লগত আজি মই কিছু কথা পতাৰ উদ্দেশ্যে আপোনালোকৰ মাজত আহিছোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে কথাখিনি মোৰ শেষলৈকে শুনিব বুলি মই আশা কৰিছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে এগৰাকী মহিলাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং কিমান দূৰ গ্ৰহণযোগ্য আৰু এই নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে এগৰাকী মহিলা কেনেকৈ ডিপেণ্ডেণ্ট হ'ব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেই বিষয়ৰ ওপৰত দুই এষাৰ আপোনালোকৰ লগত মই কথা পাতিম। যদি ভাল লাগে আপোনালোকে মোক কথাখিনি শেষলৈকে শুনিব। আজি মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে এগৰাকী মহিলাই নিজস্বভাৱে চিন্তা চৰ্চা কৰাৰ যি মনৰ এটা পৰিস্থিতি, সেই পৰিস্থিতিটো আমি জানিব লাগিব। কেনেকৈ এগৰাকী মহিলাই আত্মনিৰ্ভৰশীলভাৱে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, নিজৰ পৰিচয় নিজস্বভাৱে কৰিবৰ কাৰণে কেনেকৈ এটা সুন্দৰ প্লেটফৰ্ম নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে এগৰাকী মহিলাই কেনেকৈ নিজকে নিৰ্ভৰশীল কৰিব পাৰে তাৰ বিষয়ে মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। হয়তো কাৰোবাৰ কথাখিনি ভাল লাগিব আৰু কাৰোবাৰ হয়তো বেয়া লাগিব পাৰে। গতিকে কোনো কথা নাই, মই যি মনৰ পৰিস্থিতি, মই যি ফিল্ডত মই আজি কাম কৰি আছোঁ সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে শুনিব বুলি মই আশা কৰিছোঁ। চাওক, নেটৱৰ্ক বিজনেছ এনে এটি বিজনেছ হয় যিটো বিজনেছৰ জৰিয়তে এগৰাকী মহিলাই খুব সাধাৰণভাৱে নিজকেই সফল কৰি তুলিবলৈ এটা খুব সুন্দৰ এটা মঞ্চ হয়, যিটো মঞ্চৰ জৰিয়তে আমি নিজক প্ৰতিষ্ঠিত কৰিব পাৰিম। কেনেকৈ চাওক, নেটৱৰ্ক বিজনেছ হয় এনেকুৱা এটা বিজনেছ যিটো বিজনেছৰ জৰিয়তে আমি নিজৰ লগতে আন 10জনকো বহুতখিনি আমি উপকৃত কৰিব পাৰোঁ। গতিকে আমি জীৱনত সদায়ে নিজৰ কাৰণে কাম কৰি আহিছোঁ, নিজৰ সুখৰ কাৰণে কাম কৰি আহিছোঁ। আমি জীৱনত কেনেকৈ নিজকে ভালকৈ আমি চলাই নিব পাৰোঁ সেই বিষয়ে সদায় নিজৰ বিষয়ে ভাবি আহিছোঁ। কিন্তু নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায়ৰ জৰিয়তে নিজৰ সফলতাৰ জৰিয়তে আন 10জনকো আমি সফলতাৰ দিশত লৈ যাব পাৰোঁ। গতিকে এই নেটৱৰ্ক বিজনেছ আমি কৰিবলৈ হ'লে আমি প্ৰথমতে এগৰাকী মহিলাই কি কৰিব লাগিব, এটা ভাল সুন্দৰ নেটৱৰ্ক মাৰ্কেটিঙৰ প্লেটফৰ্ম আমি বাছি ল'ব লাগিব। যিটো প্লেটফৰ্মৰ জৰিয়তে আমি ফিউচাৰ দেখিব পাৰোঁ, ভৱিষ্যতটো আমি চাব পাৰোঁ, ভৱিষ্যতে আমি নিজকে নিজৰ আমি কেৰিয়াৰটো বনাব পাৰোঁ। তেনেকুৱা এটা আমি নেটৱৰ্ক মাৰ্কেটিং বিজনেছ বাছি ল'ব লাগিব। আৰু সেই নেটৱৰ্ক বিজনেছটো আমি বাছি লৈ তাৰ বিষয়ে আমি সম্পূৰ্ণভাৱে আমি জ্ঞান ল'ব লাগিব যে এই ব্যৱসায়টো কেনেকৈ কৰিব পাৰি আৰু এই ব্যৱসায়টো কৰাৰ জৰিয়তে আমাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব সেই বিষয়েও আমি ভালদৰে বুজি লোৱাটো, জানি লোৱাটো খুব প্ৰয়োজন। গতিকে এই নেটৱৰ্ক বিজনেছ আমি যেতিয়া প্ৰথমতে ষ্টেপ ল'ম যে আমি এই নেটৱৰ্ক বিজনেছটো আমি কৰিম, তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব, নিজক আমি ষ্টাডি কৰিব লাগিব, নিজক আমি নিজৰ বিষয়ে জানিব লাগিব যে এই প্লেটফৰ্মটোৰ কাৰণে মই নিজেই কিমান এটা নিজক উপযুক্ত বুলি মই ভাবোঁ। গতিকে প্ৰথমে যেতিয়া আমি নিজক জানিম যে মই এই কামটো কৰিব পাৰিম, যেতিয়া মনৰ এটা কনফিডেঞ্চ মনত আহি যাব, তেতিয়া আমি লাহে লাহে কি কৰিব পাৰিম, এই নেটৱৰ্ক মাৰ্কেটিঙৰ দিশত আমি সফলতা অৰ্জন কৰিব পাৰিম। গতিকে সফলতা অৰ্জন কৰিবলৈ হ'লে প্ৰথমতে আপুনি নেটৱৰ্ক মাৰ্কেটিং বিষয়ে জানি লওক, আমি নেটৱৰ্ক মাৰ্কেটিং কেনেকৈ কৰিব পাৰিম। আৰু নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ আমাৰ কি কি অৰ্হতাখিনি লাগিব,
আমি কেনেকৈ নেটৱৰ্ক মাৰ্কেটিং কৰিবলৈ যাওঁতে নিজক নিজেই প্ৰথমে বিশ্বাস কৰিব লাগিব যে এই কামটো মই কৰিব পাৰিম। যেতিয়া নিজৰ মনৰ ভিতৰত আহিব যে মই এই কামটো কৰিব পাৰিম, ডেফিনেট আমি কামটো কৰিব পাৰিম। গতিকে মই এগৰাকী মহিলা হিচাপে আপোনালোকক কওঁ যে আজিৰ যুগত জীৱনৰ সকলোখিনি পূৰণ কৰিবলৈ হ'লে, সকলোখিনি সপোন পূৰ কৰিবলৈ হ'লে ডাইৰেক্ট চেলিং বিজনেছ নেটৱৰ্ক মাৰ্কেটিং খুব এটা সুন্দৰ প্লেটফৰ্ম আমাৰ মহিলাসকলৰ বাবে। ইয়াত বহুতো এটা সুন্দৰতা আছে, যি সুন্দৰতা আমি জীৱনৰ গোটেই জীৱনটোতো আমি পাব নোৱাৰোঁ। কাৰণ নেটৱৰ্ক মাৰ্কেটিঙে আমাৰ জীৱনত এটা ছিকিউৰিটি দিয়ে, আমাৰ জীৱনত এটা সন্মান আমাক দিয়ে, যিটো সন্মান আমি জীৱনত বহুত পইচাৰে কিনিব নোৱাৰোঁ। আৰু নেটৱৰ্ক মাৰ্কেটিং আমি ছিষ্টেম মতে কাম কৰিবলৈ হ'লে আমাৰ জীৱনত বহুত আমি যিখিনি অভাৱ অভিযোগ আছে, সকলো অভাৱ অভিযোগ আমি পূৰ কৰিব পাৰোঁ। গতিকে আহক আমি নেটৱৰ্ক মাৰ্কেটিং কি আৰু এগৰাকী মহিলাই নেটৱৰ্ক মাৰ্কেটিঙৰ দিশত আগবাঢ়ি গ'লে জীৱনত কি সফলতা পাব পাৰিব আৰু নিজৰ পৰিচয় কেনেকৈ দাঙি ধৰিব পাৰিব, এই নেটৱৰ্ক মাৰ্কেটিঙৰ জৰিয়তে আমি জানি লওঁ। গতিকে মই আজি আপোনালোকক ইমানেই ক'ব বিচাৰিছোঁ যে এগৰাকী মহিলাৰ কাৰণে নেটৱৰ্ক বিজনেছ, ডাইৰেক্ট চেলিং বিজনেছ এটা খুব সুন্দৰ মঞ্চ। আপোনালোক আহক, সকলোৱে জানক বুজক নেটৱৰ্ক মাৰ্কেটিংনো কি আৰু নেটৱৰ্ক মাৰ্কেটিং কৰাৰ বিনিময়ত আমি এগৰাকী মহিলাই নিজৰ পৰিচয় কেনেকৈ দাঙি ধৰিব পাৰিম, সেই কথাটো জানিবলৈ আপোনালোকে আগবাঢ়ি আহক। যদি আজি মোৰ এই কথাখিনি ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকৰ মাজত এনেকৈ আহিম নেটৱৰ্ক মাৰ্কেটিং আমি এগৰাকী মহিলা হৈ কিয় কৰিব লাগে আৰু নেটৱৰ্ক মাৰ্কেটিং কৰিলে আমাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব পাৰে, সেই বিষয়ে মই আপোনালোকক কৈ যাম। গতিকে আজি মোৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোক আপোনালোকে মৰম কৰিব, প্ৰেৰণা দিব। মই আপোনালোকক মোৰ জ্ঞানৰ জৰিয়তে যিখিনি মই ডাইৰেক্ট চেলিং নেটৱৰ্ক বিজনেছত অৰ্হতা কৰিছোঁ, সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।